নমস্কাৰ, মোৰ নাম জেনিফাৰ আহমেদ। মোৰ ঘৰ নলবাৰী জিলাৰ হন্থিলি গাঁৱত। মই ব্যায়াম গ্লোবেল একাডেমী ক্লাছ 5ৰ ছাত্ৰী হওঁ। মোৰ বয়স 10 বছৰ। আজি মই এটি কামৰূপীয়া লোকগীত গাবলৈ লৈছোঁ। অ' কানু গৈছিলি ক'ত, অ' কানু আছিলি ক'ত, হাতৰ মোহন বাহিৰিলি ক'ত, কানু আজি ৰাতিপুৱালি ক'ত, অ' কানু গৈছিলি ক'ত, কানু গৈছিলি ক'ত, অ' কানু আছিলি ক'ত, হাতৰ মোহন বাহিৰিলি ক'ত, কানু আজি ৰাতিপুৱালি ক'ত, অ' কানু গৈছিলি ক'ত। যেতিখনে গোপীগণে যমুনাৰ ঘাটে যায়, অ' কানু বাটত পাত ধেমালি। যেতিখনে গোপীগণে যমুনাৰ ঘাটে যায়, অ' কানু বাটত পাত ধেমালি। কেহু বোলে দধি খায়, কেহু বোলে দুধ খায়, কেহু বোলে দধি খায়, কেহু বোলে দুধ খায়, কত তোৰ শুনিম খৰিয়াল, কানু গৈছিলি ক'ত, কানু গৈছিলি ক'ত, অ' কানু আছিলি ক'ত, হাতৰ মোহন বাহিৰিলি ক'ত, কানু আজি ৰাতিপুৱালি ক'ত, অ' কানু গৈছিলি ক'ত, কানু গৈছিলি ক'ত, কানু গৈছিলি ক'ত। নমস্কাৰ।